নমস্কাৰ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি অসমৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম ভোটাৰ পৰীক্ষাকৰণ SIR অৰ্থাৎ স্পেশাল ইন্টেনসিভ ৰিভিজন বহুতেই এই প্ৰক্ৰিয়াৰ বিষয়ে ভালদৰে নাজানে আজিৰ ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম এতিয়ালৈকে কি নথিপত্ৰ লাগিব চৰকাৰে নিৰ্ধাৰণ কৰা নাই কেৱল এইটো নিশ্চিত কৰিছে 2005 চনত ভোটাৰ লিষ্টত নাম থাকিলে এই কেটেগৰী আৰু যিসকল 1987 চনৰ আগত জন্ম 2005 চনৰ ভোটাৰ তালিকাত নাম নাই সেইসকল বি কেটেগৰীৰ মানুহ আৰু যিসকল ভোটাৰৰ জন্ম 1987ৰ পৰা 02/12/2004 চনৰ ভিতৰত সেইসকল C কেটেগৰীৰ মানুহ এতিয়া কথা হল এই কেটেগৰীৰ কি ডকুমেন্ট লাগিব বন্ধু বান্ধৱীসকল কি ডকুমেন্ট লাগিব এতিয়ালৈকে ইলেকশ্যন কমিশনাৰে যিকোনো নিৰ্দিষ্ট নথিপত্ৰ জাৰি কৰা নাই যেতিয়াই খবৰ আহিব তেতিয়া জনাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম